এই মুহূৰ্তত দৰ্শকক দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ডুমডুমাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে। ডুমডুমা ৰেলৱে ষ্টেচনৰ এটা পৰিত্যক্ত গৃহত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহৰ গেলা গোন্ধৰ পম খেদি ৰেলৱে আৰক্ষী আৰু ডুমডুমা আৰক্ষীয়ে উদ্ধাৰ কৰে পুৰুষৰ এটা অচিনাক্ত মৃতদেহ। অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ ডুমডুমাত চাঞ্চল্যৰ সৃষ্টি হৈছে। পুনৰ দৰ্শকক দিব লৈছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ডুমডুমাত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে। ডুমডুমা ৰেলৱে ষ্টেচনৰ এটা পৰিত্যক্ত গৃহত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহৰ গেলা গোন্ধৰ পম খেদি ৰেলৱে আৰক্ষী আৰু ডুমডুমা আৰক্ষীয়ে উদ্ধাৰ কৰে পুৰুষৰ এটা অচিনাক্ত মৃতদেহ। অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ ডুমডুমাত চাঞ্চল্যৰ সৃষ্টি। সদায় জনতাৰ পক্ষত দ্ৰুত সংবাদ ডিজিটেল।